আমি নিখিল বড় ছাত্র সন্তান এনডিপি প্রগ্রেসিভ পিপুল জয়েন্ট একশন কমিটি আমি ইউপিপিএল প্রার্থী প্রদীপ দৈমাৰী ডাঙৰীয়াক আমি সমৰ্থন জনাইছোঁ। জনাবৰ মূল কাৰণটো হৈছে যে আজি অসমত আঞ্চলিকতাবাদ যিটো নীতি এই নীতিটো লৈ পেলাই কাম কৰাৰ দলৰ অভাৱ হৈছে। এটা সময়ত আঞ্চলিকতাবাদটো অসমত শক্তিশালী ৰূপত কাম কৰিছিলে, ৰাইজৰ কাৰণে তেখেতসকলে কাম কৰিবলৈ আগবাঢ়ি আহিছিলে। ভাৰতবৰ্ষৰ ৰাজনীতি যদি চাবলৈ যায় বিভিন্ন প্ৰান্তত এতিয়া আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে আৰু আঞ্চলিকতাবাদৰ দলবিলাকে বেছিভাগ নিজৰ অঞ্চলৰ উন্নয়নৰ কাম কৰি আছে। ৰাষ্ট্ৰীয় দল দুটা বিভিন্ন শ্লোগান লৈ ইলেকশ্যনত আহে, কিন্তু ইলেকশ্যনৰ সময়ত যিবিলাক শ্লোগান যিবিলাক প্ৰতিশ্ৰুতি তেখেতসকলে দিয়ে এই প্ৰতিশ্ৰুতিবিলাক বাস্তৱত ৰূপায়ণ কৰিবলৈ তেখেতসকলে নোৱাৰে বা নকৰে। আৰু দেশৰ যিটো উন্নয়ন হৈছে এই আঞ্চলিকতাবাদৰ দলবিলাকে নিজৰ অঞ্চলভিত্তিক কিছুমান স্কিম লৈ পেলাই কিছুমান প্ৰজেক্ট লৈ পেলাই কিছুমান মিছন লৈ পেলাই কাম কৰিলে অঞ্চলৰ উন্নয়ন হয়। সেইকাৰণে আজি দুৰ্ভাগ্যজনক কথা অসমৰ যিটো আঞ্চলিকতাবাদ এইটো লাহে 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 লাহেকৈ সূৰ্য ডুবিবলৈ ধৰিছে। আৰু সেইকাৰণে ইউপিপিএলে আঞ্চলিকতাবাদৰ যিটো মন্ত্ৰ লৈ পেলাই আগবাঢ়ি আহিছে যে এই অঞ্চলৰ সমস্যা আমি সমাধান কৰিম, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি এটা মিলাপ্ৰীতি এটা ইউনিটি ঐক্য সংহতি এটা শান্তিৰ বাতাবৰণ আমি সৃষ্টি কৰিম। আৰু যি উন্নয়ন আজি ৭২ বছৰত আমাৰ এই অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰতিনিধিবিলাকে কাম কৰিবলৈ পৰা নাই, সেই কামবিলাক আমি কৰিম বুলি যিহেতু তেখেতসকলে ওলাই আহিছে আমি তেখেতসকলক সমৰ্থন দিছোঁ। আজি আমি ক'ব লাগিব স্বাধীনতাৰ ৭২ বছৰত বহুখিনি সময় আমি কংগ্ৰেছক ভোট দিছোঁ, মাজতে আমি এজিপিক ভোট দিছোঁ আৰু ইয়াৰ পিছত আমি এই মংগলদৈ সমষ্টিত যোৱা ৩টা টাৰ্ম প্ৰায় ১৫ বছৰ আমি বিজেপিক ভোট দিছোঁ। ইয়াত এজন কেণ্ডিডেট আহিছে 94ত নাৰায়ণ বৰকটকী আপাৰ আছামৰ পৰা ইলেকশ্যনত আহিল আৰু ইলেকশ্যনৰ পিছত দেখা নিদিলে। ইয়াৰ পিছত আমাৰ ওচৰৰে গুৱাহাটীতে থাকে তেখেতে ৰমেন ডেকা ডাঙৰীয়া আহিল। আমাৰ সমস্যা আছে কাৰণে ২০০৯ চনত তেখেতক জিকাই পঠোৱা হ'ল। আমাৰ সমস্যা আছে কাৰণে ২০১৪ বছৰত তেখেতক জিকাই পঠোৱা হ'ল। কিন্তু গোটেই 10 বছৰত আমাৰ সমস্যাক লৈ তেখেতে এক কিঞ্চিত সহায় কৰিবলৈ ভয় কৰিলে। ইলেকশ্যনৰ সময়ত আমাৰ গাঁৱত আমাৰ ঘৰত আহিবলৈ ভয় নকৰে, কিন্তু যেতিয়া দিল্লীত আমাৰ কথা ক'ব লাগে তেখেতসকলে ভয় কৰে। এইটোৱে আমাৰ দুৰ্ভগীয়া, এইটোৱে আমাৰ দুৰ্ভগীয়া। সেইকাৰণে আজি এই বেলি আমি এটা ডিচিশ্যন ল'বলৈ বাধ্য হৈছে। যদি এই দলবিলাকে আমাৰ সমস্যা সমাধানৰ কাৰণে যদি মাত মাতিব নোৱাৰে, আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে কোনো আঁচনি ল'ব নোৱাৰে, তেনেহ'লে নিজৰ কাম আমি নিজে কৰিব লাগিব। আৰু নিজে কাম যদি নিজে কৰিব লাগে ইয়াত কোনো বিকল্প নাই, কিয়নো এই সমস্যাটো অকল বড়ো সমস্যা নহয়। এই অঞ্চল যে উন্নয়ন হ'ব লাগে, এই অঞ্চলত নিবনুৱাসকল যে চাকৰি বাকৰি পাব লাগে, দৰিদ্ৰ মানুহবিলাকৰ কাৰণে যে কিবা ভাল আঁচনি হ'ব লাগে, মহিলাসকলৰ কাৰণে যে কিবা এটা ভাল আঁচনি হ'ব লাগে, শিক্ষা দীক্ষাৰ যে এটা ভাল কাম হ'ব লাগে, খেতিয়কসকলৰ কিবা এটা ভাল কাম হ'ব লাগে, এই কামবিলাক কোনো বড়ো জনগোষ্ঠীৰ আদিবাসী গোৰ্খা বুলি নাই, এইটো সকলো জনগোষ্ঠীৰে সমস্যা। সেইকাৰণে এই সমস্যাবিলাক সমাধান কৰিব লাগিলে আমি এনেকুৱা নেতা বাছনি কৰিব লাগিব যি নেতাই নেকি এই সমস্যাৰ লগত সদায় জড়িত হৈ আছে, তেনেকুৱা নেতাবিলাক আমি বাছনি কৰিব লাগিব। আমাৰ যুৱ যুৱতী আজি আপোনালোকে দেখিছে কৰ্ম সংস্থাপন নোহোৱাৰ কাৰণে গুজৰাট হাৰিয়ানাত যাই পেলাই হাজিৰা কৰিব লগা হৈছে। নিজৰ মা দেউতা নিজৰ পৰিয়ালক এৰি গৈ পেলাই বাহিৰত থাকিব লগা হৈছে। ইয়াৰ কাৰণে আমাৰ সংসদ বোলে মাত নামাতে, ইয়াৰ কাৰণে আমাৰ সংসদ বোলে এক কিঞ্চিত কথা নকয়, অতি দুৰ্ভাগ্যজনক কথা। এইফালে হাগ্ৰামা মহিলাৰ BPF-ৰ 17 বছৰীয়া শাসন, এই শাসনৰ কোনো আঁচনি নাই, এই শাসনত কোনো নীতি নাই। তেখেতসকলৰ নীতি অকল পইচা কামাটোৱে নীতি, আঁচনি বুলি একো নাই। আজি তেখেতসকলৰ নেতাবিলাকে কেন্দ্ৰীয় চৰকাৰৰ পৰা অলপ পইচা পাইছে, অসম চৰকাৰৰ পৰা অলপ পইচা পাইছে, সেই পইচাখিনিৰ সিংহভাগ নিজে খাইছে আৰু অকণমান পইচা ৰাইজক ছটিয়াই দিছে, যাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। আজি ওদালগুৰি জিলাত যিখিনি খৰি কাটি খাই আছে, কোকৰাঝাৰ চিৰাঙত যিখিনি খৰি কাটি খাই আছে, সেই মানুহবিলাকৰ কাৰণে BPF-ৰ কিয় আঁচনি নাই? যোনে নিজৰ পৰিয়ালটোক
মানুহবিলাকৰ কাৰণে 15 বছৰে কিয় বিপিএফৰ হাতত আঁচনি নাই আমি চেষ্টা কৰিছিলোঁ ওদালগুৰি ফালে যিবিলাকে কৰি বিকি আছে গছ কাটি আছে আমি তেখেতসকলক কনভিন্স কৰিবলৈ বহুত চেষ্টা কৰি আহিছোঁ গছ কটা বন্ধ কৰক কিন্তু অল্টাৰনেটিভ কাম আপুনি কি দিব চৰকাৰী একো আঁচনি নাই ওদাল কোকৰাঝাৰৰ ফালে যিবিলাক খৰি কাটি খাই আছে বড়ো আদিবাসীয়ে বিভিন্ন জনগোষ্ঠীয়ে ৰাতি তেখেতসকলে পৰিয়ালক এৰি পেলাই যায় জংঘলত মানে খৰি কাটি আনে বিক্ৰী কৰি চাউল আনে ল'ৰা ছোৱালী পঢ়িছেনে নাই স্কুলত গৈছেনে নাই কি খাইছে কি লৈছে খবৰ ল'বলৈ দেউতাকৰ সময় নাই এই পৰিয়ালবৰ্গ কিন্তু তেখেতসকলে এক কিঞ্চিতো সহায় কৰা নাই আজি তেখেতসকলৰ কি আঁচনি আছে ইলেকশ্যন আহিলে চেল্ফ হেল্প গ্ৰুপবিলাকক মাতি 10,000 20,000 দিয়া আঁচনি আছে কিন্তু এই পৰিয়ালবিলাকে ঠিকমতে চলিব লাগিব এই পৰিয়ালবিলাকৰ অৰ্থনীতি যে টনকীয়া হ'ব লাগিব আগবাঢ়ি যাব পাৰিব লাগিব ইয়াৰ কাৰণে একো আঁচনি নাই হাজাৰ হাজাৰ যুৱক যুৱতী যে গুজৰাট হাৰিয়ানাত গৈছে সেই সকলৰ কাৰণে কোনো আঁচনি নাই আঁচনিৰ কথাই নাপাতে নিজৰ একো আঁচনি নাই আঁচনি সেই দিল্লী দিছপুৰৰ আঁচনিকে লৈ পেলাই ইয়াতে দুন্দুলা পিটি থাকে গ্ৰাম মাৰি থাকে সিদিনা ওদালগুৰি কৈছে সোণা লাগে নেকি সোণা 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 কাক নালাগে সোণাটো চবক লাগে সোণা হীৰা চবক লাগে কিন্তু তেলৰ বস্তু নহয় সোণাটো আপুনি কাক কাক দিব বিটিচিত 32 লাখ মানুহ আছে 32 লাখ মানুহৰ হাজাৰ হাজাৰ দিয়া হয় আপুনি সোণা চবক দিব পাৰিব নেকি কিমান দিব পাৰিব আপুনি কওকচোন আপোনাৰ হাতত কিমান টকা সোণা আছে কিমান সোণা আছে আৰু সোণাটো আজি সোণা বেপাৰী নিচিনা আমাৰ বিটিচিত 32 লাখ মানুহ সিং এজনে যদি সোণা বেপাৰী হয় সোণা লাগে নেকি সোণা সোণা কিন্তু কেনেকৈ হ'ব আৰু সোণাটো কৈছে ঠিকেই আছে বাৰু কিন্তু আমি মানি ল'লো কিন্তু ওদালগুৰি কি ক'লে যে এবাৰ বিয়াৰ পাত আৰু সোণা লোৱা আৰু এবাৰ বিয়াৰ পাত আৰু সোণা লোৱা আৰু বিয়াৰ পাত আৰু সোণা লোৱা যি সময়ত ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টে বেন কৰিছে ভাৰতৰ পাৰ্লিয়ামেণ্টত ডিছকাশ্যন হৈছে ট্ৰিপল তালাক বন্ধ হ'ব লাগে যাৰ কাৰণে মাইনৰিটি মহিলাবিলাক বহুত কষ্ট পায় আৰু আমাৰ সমাজত এই সংস্কৃতিটো আনিব বিচাৰিছে তেখেতক কোনোবা আমাৰ মানুহবিলাকে নামানে তেখেতক যিবিলাক ভক্ত মানে বিপিএফৰ কোনোবা কৰিবও পাৰে হাগ্ৰামাচাৰী কৈছে যেতিয়া মই এৰি দিম আৰু বিয়া পাতিম তাৰপিছত সেই পৰিয়ালৰ কি হ'ব সেই মহিলাজনীৰ কি হ'ব সেই আমাৰ বাইদেউজনৰ সেই ভনীজনীৰ কি হ'ব তেখেতে জানিব আজি এজন লিডাৰে এনেকৈ ক'বলৈ নাপায় নিজৰ ক্ষমতাটো ৰাখিবৰ কাৰণে পইচা কামাবৰ কাৰণে ৰাইজৰ আগত যি আবুল তাবুল বকিব এইটো হ'ব নোৱাৰে মোক দালাল বুলি কৈছে তাক মোৰ একো ক্ষতি হোৱা নাই মোক চুৰ ডকাই দালাল যি কৈ কওক কিন্তু ৰাইজক আপুনি কিয় বিপদে পৰিচালনা কৰিব সেইকাৰণে মই যোৱাকালি কৈছোঁ পৃথিৱীৰ ভিতৰত যদি কোনোবা মন্তব্য কৰিব পৰা কোনোবা ৰাজনীতিবিদ আছে এইটো হাৰ্ডাৰ মানিব লাগে আৰু আজি বিপিএফে এইটো বুজি পাব লাগে বিপিএফতে বহুত ভাল মানুহ আছে শিক্ষিত মানুহ আছে আৰু এই শিক্ষিত মানুহে আজি চিন্তা কৰিব লাগিব আৰু বিটিচি বাকীৰ সময় ডিচিশ্যন ল'বলৈ সময় হ'ল ৰাইজৰ কাৰণে কোনো কথা চিন্তা নকৰা এই ব্যক্তিবিলাকক আমি নেতা কৰি ৰাখিম না আমি পৰিৱৰ্তন কৰিম যোৱা 15 বছৰে আমাৰ যথেষ্ট ক্ষতি হ'ল এই 15 বছৰত বিটিচিত প্ৰায় 5,000 কোটি পইচা আহিছে এই 5,000 কোটি টকাৰ কি বনালে এই বিল্ডিংবিলাক বনাইছে কোনো কামত নাই হস্পিটাল বনাইছে ডক্টৰ নাই ৰাস্তা বনাইছে 1.5 বছৰত ভাঙি গ'ল আৰু কি বনাইছে ক'বৰ কাৰণে একো নাই এটা বিল্ডিং বনাই সেইটো ফাট মেলে 1 মাহ 2 মাহতে ফাট মেলে কোনো বস্তু সাষ্টেইনেবল নহয় আৰু সাধাৰণ ৰাইজৰ কাৰণে কোনো আঁচনি নাই উন্নয়নৰ কাৰণে এটা সময়ত আমাৰ ক'লো যে স্কুলৰ পৰা পইচা নাহে এতিয়া কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ পইচা নাহে ওদালগুৰিতো সবচেয়ে কম পইচা আহে কোকৰাঝাৰত মানে বিটিচি পইচা বাক্সাটো কম আহে আৰু বাক্সাতকৈ অধিক কম আহে ওদালগুৰিত কিন্তু এই নেতাবিলাকে ভক্তবিলাকে আজি একো ক'ব নোৱাৰে ওদালগুৰিত পইচা নিদিলেও আজি আমাৰ গাড়ী থাকিলে হ'ল একো ক'ব নোৱাৰে এই EMGM বিলাকে ওদালগুৰি বিপিএফ অতি দুৰ্ভাগ্যজনক কথা সেইকাৰণে ৰাইজ পৰিৱৰ্তনটো কৰিব লাগিব কোকৰাঝাৰত দেখিছে বড়ো অনাবড়ো ওদালগুৰিত ইমান নাই ভিতৰে ভিতৰে দুই এজনে কৰিব বিচাৰিছে কিন্তু ওদালগুৰি ৰাইজক মই ধন্যবাদ দিম যি জনগোষ্ঠীয়ে নহওক কিয় ইয়াত বড়ো অনাবড়ো হ'বলৈ দিয়া নাই এই কোকৰাঝাৰত মানে এজন MP হ'ল যোৱা 5 বছৰত ইফালে 15 বছৰৰ যিটো অপশাসন দুৰ্নীতি এইটো ৰাইজক জুৰুলা কৰি দিলে আনপিনে হীৰা কলনী আহি ই ক'লে যে মই মানে বড়োবিলাকৰ মানে
এগেইনষ্ট অফ ফাইটিং কৰি যুঁজি তেখেতসকলৰ মুখত যুদ্ধৰ বাহিৰে বেলেগ কথা নাই। সেইজনক সশস্ত্ৰ সংগ্ৰামৰ পৰা অহা, এইজনক অস্ত্ৰ লৈ অহা। আৰু ইয়াৰ এতিয়া কি কৰিছে, 24 ঘণ্টা মানুহক ভয় খুৱাই বিটিএডি মানে বদলে নহ'লে বড়োবিলাকক কাটিব, বড়োবিলাকে কাটিব, মাৰিব। যেনিবা বড়োবিলাকে তেজ দেখা নাপালে পেটত ভাত নাযায়, এনেকৈ কৈ ফুৰিছে। আলফাত কি তেখেতে বন্দুক নলৈ পেলাই কি বাঢ়ি বজাব গৈছিলে নেকি? আলফাই বাঢ়ি বজাব গৈ নেকি? আলফাত বন্দুকটো লৈ পেলাই কৰি আছিলে। আজি তেখেতসকলৰ সংগ্ৰামৰ কাৰণে কিমান অসমীয়া যুৱক মৰিব লগা হৈছে, কিমান অসমীয়া যুৱক ঘৰ এৰি পলাব লগা হৈছে, কিমান ভাল ভাল শিক্ষা লোৱা ল'ৰা ছোৱালী আজি মানে জেলত যাব লগা হৈছে। এই মানুহবিলাকক তেখেতসকলে ৰিটাৰ্ণ কিনিবলৈ পাৰিছে। অকল নিজে এমপি হৈ পেলাই আৰামছে 2.5 লাখ টকা বেতন লৈ আছে, আৰামছে এছ আৰাম জিন্দগী, ৰাইজৰ কাৰণে একো নাই। আজি কোনোবা শুনিছেনে যে বিটিচিৰ চিফ, বিটিচিৰ ইএম কোনোবা দিনা কোনোবা গৰীব মানুহ ঘৰত যাই পেলাই খবৰ লৈছে দুবেলা দুমুঠি খাবলৈ পাইছে নে নাই? তেখেতসকলৰ নীতিত এইবিলাক নাই। সেইকাৰণে ৰাইজ পৰিৱৰ্তনটো আনিব লাগিব। পৰিৱৰ্তনটো নেতাই কৰিব লাগিব। যি নেতাই পাৰ্লিয়ামেণ্টত গৈ পেলাই নিজৰ জনগোষ্ঠীৰ, নিজৰ অঞ্চলৰ উন্নয়নৰ বা নিজৰ অঞ্চলৰ সমস্যাৰ কথা ক'ব নোৱাৰে, এনেকুৱা নেতা যদি 5 বছৰৰ কাৰণে নিৰ্বাচিত কৰে, এই সমষ্টিৰ ৰাইজে ভুগিব লাগিব। আৰু তেনেকৈ আমি ভুগি আহিছোঁ যোৱা সময়বিলাকত। সেইকাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাই আমি ডাইৰেক্টলি সমৰ্থন কৰিছোঁ UPPLক। আমাৰ টকা পইচা তেখেতসকলৰ নিচিনা নাই। আমি তেখেতসকলৰ নিচিনা মানুহ কিনিব বেচিব সেই নাটকবিলাক কৰিব নোৱাৰোঁ। আজি BPFৰ হাকামা মহিলাৰ ডাঙৰীয়াই ৰাজনীতি কৰাৰ একমাত্ৰ উদ্দেশ্যটো পইচা, আৰু ৰাজনীতি কৰাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ উদ্দেশ্যটো পইচা। পইচাৰ বাহিৰে একো চিনি নাপায়। সেইকাৰণে ওপৰত পইচাৰে কথা পাতে। 1000 কোটি দিলে বিজেপিৰ লগত লগ হ'ল, নৰেন্দ্ৰ মোদীৰ লগত কৈছিলে 2000 লগত, আৰু তলৰ মানুহবিলাকৰ লগত পইচা খেলা কৰে। বিভিন্ন জাতি জনগোষ্ঠীক সমমৰ্যাদা সম উন্নয়নৰ কথা নাপাতে। এই জাতিটোৰ সেই জনগোষ্ঠীটোৰ দুজনমান নেতা কিনি ল'ব পাৰিলে হয়, এইটো তেখেতৰ উদ্দেশ্য। সেইকাৰণে আজি সুস্থ সমাজ কৰিব লাগিলে আমাক নেতাৰ পৰিৱৰ্তন কৰিব লাগিব।